Good morning everyone. আৰু ৰেচিপিটো বনাবলৈ আৰু ৰেচিপিটো মই কেনেকৈ তেতিয়াহ'লে বলক বাৰীত যাওঁ আৰু কলপাত আনো আৰু কলপাতেৰেনো মই গৈ আছোঁ বাৰীত কলপাত আনিবলৈ আৰু ইয়াত লগত কটাৰী লৈ লৈছোঁ আৰু ইয়াৰ পৰা এখিলা যিখিনি লাগিব আৰু মই অকণমান বেছিকৈ আনিছোঁ এয়া চাওক তো মই এতিয়া গাটো ধুই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক তো আজি মই এটা খুব সুন্দৰ ৰেচিপি আগবঢ়াওঁ আপোনালোকক সেইটো হৈছে পাতত দিয়া মাছ আৰু পাতত দিয়া মাছখিনি মই কেনেদৰে বনাওঁ সেইটো আপোনালোকক দেখুৱাম ফাৰ্ষ্ট ট্ৰাই কৰিম আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম আৰু কেনেকৈ বনাওঁ কি কৰোঁ দেখুৱাই আছোঁ তেতিয়াহ'লে বলক তো মই এয়া মাছ লৈছোঁ 5 পিচ আৰু এইখিনি নিমখ আৰু হালধিৰে সানি লৈছোঁ আৰু এতিয়া গোটেইখিনি তো পাতত দিয়া মাছ বনাবলৈ মই এয়া সৰিয়হখিনি ভালকৈ পিহি লৈছোঁ আৰু এতিয়া নহৰু তো মই কলপাতটো অলপমান পুৰি লৈছোঁ যাতে ফাটি নাযায় আৰু এতিয়া পেষ্টখিনি ইয়াতে কলপাতটো দি দিছোঁ তাৰপিছত মাছ এপিচ দি দিম মাছটো মই ডাঙৰ মাছে লৈ লৈছোঁ আৰু এপিচ মাছ দিয়াৰ পিছত ইয়াতে আকৌ অকণমান পেষ্টটো আৰু দি দিম সৰিয়হৰ পেষ্টটো ইয়াৰ পিছত ইয়াতে কেইটামান নহৰু দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে বটি পেলাইও দিব পাৰে আৰু এতিয়া কেঁচা জলকীয়া দুটা আৰু মান ধনিয়াৰ পাত দি দিছোঁ গোটেইখিনি মাছ মই এপিচ এপিচকৈ এটা এটাকৈ বান্ধি দিছিলোঁ আৰু এতিয়া হৈ গ'ল এইখিনি নমাই থৈছোঁ আৰু এতিয়া মই এটা খুলি দেখুৱাওঁ আপোনালোকক আৰু গোটেইখিনি কেঁচা পিঁয়াজ আৰু মিঠাতেলেৰে সানিম আৰু এতিয়া গৰমে গৰমে খাই উঠি সোনকালে এঠাইলৈ ফুৰিবলৈ গ'লোঁ কাৰণ সেইদিনা আছিল 2 অক্টোবৰ মোৰ জন্মদিন আছিল সেইবাবে তেওঁ এঠাইলৈ ফুৰাব লৈ গ'ল এনেই জাষ্ট অলপ ফুৰি আহিলোঁ আমি এতিয়া ক'ত যাম কোৱা ক'ত যাম আমি হা এইফালে যিমান শুই আছে যিমানে নাযায় তো আমি গ'লোঁ এখন ৰেষ্টুৰেণ্টখন মিষ্টাৰৰ বন্ধুৰে হয় আৰু ৰেষ্টুৰেণ্টখন খুব ধুনীয়া আছিল খুব পৰিপাটি চাফ চিকুণ তো আমি গৈ এখন টেবুলত বহিলোঁ আৰু এতিয়া মিষ্টাৰে চাই আছে মেনু আৰু গুণগুণ আছে এইফালে আৰু এয়া গুণগুণে খাই আছে স্প্ৰাইট আৰু গৰম লাগিছিল সেইকাৰণে আমি প্ৰথম স্প্ৰাইট খাই ল'লোঁ তাৰপিছত মই অৰ্ডাৰ দিলোঁ এগ ৰোল মই এগ ৰোল খালোঁ কফি মিষ্টাৰেও খালে কফি আৰু এগ ৰোল আৰু এইফালে গুণগুণৰ কাৰণে আনিলে পেষ্ট্ৰি আৰু ৰেষ্টুৰেণ্টখন খুবেই ধুনীয়া আছিল সেইবাবে আপোনালোককো অকণমান দেখুৱাই দিলোঁ এয়া চাওক কিমান ধুনীয়া চাফ চিকুণ বহুতেই ধুনীয়া আছিল সেইবাবে দেখুৱাই দিলোঁ আৰু জিমনৰ কাৰণে লৈ আহিলোঁ এগ চাওমিন এয়া আৰু এইখিনিয়ে তো জন্মদিন বুলি এওঁ মানে কি 3টা বস্তু আনি দিলে আচলতে কি ইউটিউবৰ কাৰণে দৰকাৰ হৈ আছিল এইটো বস্তু আৰু ইউটিউবৰ ভিডিঅ' বনাবলৈ দৰকাৰ হৈ আছিল সেইকাৰণে এওঁ আনি দিলে এটা বস্তু সেইটো হৈছে এয়া এটা মাইক এইটোৰ প্ৰয়োজন হয় ভিডিঅ' বনাবলৈ এইটো আৰু এটা বস্তু আনিলে এইটো হৈছে পিয়ৰ স্কিন নিম ফেচিয়েল কিট হিমালয়ৰ হয় ইয়াতে 3টা আছে তো এটা হৈছে এইটো নিম পেক হয় এটা নিম স্ক্ৰাব হয় আৰু এটা হৈছে নিম ফেচ ৱাছ তো এই 3টা আনি দিলে এওঁ আৰু আন এটা বস্তু এইটো হৈছে যেটো ৰান্ধনী মানুহৰ কাৰণে এইটো বস্তু খুবেই প্ৰয়োজন হয় এইটো হৈছে এইটো কাঠৰ এডাল আৰু আন এডাল হৈছে এইডাল আৰু এইডাল আৰু এইডাল তো এয়া 4ডাল এইটো আৰু এইখিনিয়ে
আচলতে মহান ব্যক্তিগৰাকীৰ সৈতে একেদিনাই জন্মদিন মোৰ 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা। সেয়ে মনটো ভাল লাগি কিবা এটা আগৰে পৰা জন্মদিন বুলি এনেকুৱাকৈ একোৱে পালন কৰা নহয়। আগতেতো স্কুল কলেজত থাকোঁতে ফ্ৰেণ্ডছবোৰৰ লগত বাৰ্থডে চেলিব্ৰেট কৰা হয়, আৰু এতিয়া মানে প্ৰত্যেক বছৰে মিষ্টাৰে ক'ৰবাত নহয় ক'ৰবাত ফুৰাব লৈ যায়। বাছ এইখিনিয়ে আৰু। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি অল কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ সোনকালে পায়। তেতিয়াহ'লে আজিলৈ আহিছোঁ। বাই বাই।